हेलो गाइस, আজি বনাবলৈ লৈছো কলাখাৰ আৰু মোৱা মাছ। মই কলাখাৰ লৈ লৈছো অকণমান নহৰু, অকণমান আদা কুটি লৈছো, অকণমান পিয়াজ আৰু অকণমান জলকীয়া। এপিনে মই কেৰাহী পাতি দিছো। কেৰাহী গৰম হৈ তেল দিছো। তেল অকণমান দিম, বেছি নিদিওঁ। মাছ সৰহকৈ আছে, মই অকণমানহে বনাম, আধাখিনি থৈ দিছোঁ। মই এতিয়া মাছখিনি দি দিম। কেৰাহীখনত মাছ অকণ বেছি হ'ল, কমকৈ দিব লাগিছিলে। মই এবাৰে দি দিলোঁ যে লৰাবলৈ অসুবিধা হৈছে। মই কলাখাৰত অকণমান পানী দিছোঁ, তাত মই অকণ ৰেড চিলি পাউডাৰ দিছোঁ আৰু অকণ ৰং গুড়া দিছোঁ। মাছটো ইমান নেভাজোঁ, কমকৈ ভাজিম। বেছিকৈ ভাজিলে মাছৰ টেষ্টটো নাথাকে। মই তেল অকণমান দি ল'ম। এতিয়া দিম পিঁয়াজখিনি। মই জলকীয়াখিনি দি দিছোঁ। আদা নহৰু গোটেইখিনি দি দিছোঁ।
পিঁয়াজটো ভাজি হৈছে আৰু এতিয়া খাৰখিনি দিম। কালাৰটো ধুনীয়া হৈ আহিছে। খাবলৈ ভালে লাগে। যদি ভিডিঅ'টো ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব নতুন নতুন ভিডিঅ'বোৰ পাবলৈ। গাইছ হৈ গ'ল, ইমানখিনিতে এতিয়া নমাই দিম। বেছি শুকান হৈ গ'লে খাবলৈ সোৱাদটো নাথাকিব। এতিয়া মই দিম অকণমান কেঁচা তেল। আপোনালোকে যদি খাই এনেকৈ বনাই খাই দিব পাৰে, খাব পাৰে। অ'কে গাইছ।